নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ৰেচিপি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হ'ল বুটৰ গুড়িৰ সৈতে বনোৱা এটা পকৰা। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া এটা বাটিত বুটৰ গুড়ি দি লৈছোঁ। বুটৰ গুড়িখিনি ঘৰতে বনোৱা হয়। বুটখিনি শুকুৱাই লৈ ভাজি পেলাই দলি বাকলিবোৰ গুচাই ঢেঁকীত গুড়ি কৰি বনোৱা হৈছে এইটো বুটৰ গুড়ি। এইখিনি হ'ল বুটৰ গুড়ি, আধা কাপ পানী, গৰম মছলা, নিমখ, জলকীয়া পাউডাৰ, হালধিৰ গুড়ি, পিঁয়াজ, জলকীয়া আৰু নৰসিংহ পাত। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ইয়াত কুটি ল'ম। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো বেচন দিও এনেকৈ বনাই খাইছে। বেচন ব্যৱহাৰ নকৰি বুটৰ গুড়িও এনেকৈ কেতিয়াবা ব্যৱহাৰ কৰি চাবচোন। ধুনীয়াকৈ ফুলি উঠে আৰু ধুনীয়া কোমল চফ্ট হয়। এনেকৈ বনাই খাব। এতিয়া নৰসিংহখিনি কাটি দিওঁ। এয়া নৰসিংহ কাটি ল'লোঁ। এতিয়া দিম গৰম মছলা, নিমখ, জলকীয়া পাউডাৰ, হালধিৰ গুড়ি। এতিয়া ইয়াত দিম পানী। পানীখিনি অলপকৈ দি ল'ম, কাৰণ বেছিকৈ দিলে বেছি জুলীয়া হৈ গ'লে দিগদাৰ হ'ব। সেইকাৰণে আকৌ অকণমান দি লৈছোঁ। এইখিনি ভালদৰে ফিটি ল'লোঁ। হৈ গ'ল ৰেডি। এতিয়া গেছৰ ফ্লেমটো অন কৰি ল'ম। জুইডাল ল' ফ্লেম কৰি ল'ব। এতিয়া কেৰাহী গৰম হৈ গ'ল, তাত দিছোঁ ৰিফাইন তেল। এয়া হ'ল ফিটি লোৱা বুটৰ গুড়ি। এতিয়া বনাম আমি পকৰা। অলপ কমকৈ দিছোঁ মই, ভালকৈ সিজিবলৈ। আপোনালোকে বেছিকৈ দি ডাঙৰকৈও বনাব পাৰে। মই দিয়া নাই কিয়, বেছিকৈ দিলে ডাঙৰ হ'ব, কিন্তু ভিতৰতো ভালকৈ নিসিজে, কেঁচা নিচিনা হৈ থাকে। সেইকাৰণে অলপ কমকৈ দিছোঁ। এয়া ৰঙচুৱা হ'বলৈ ধৰিছে। প্ৰায় সিজিছেই আৰু। এয়া চাওক, ধুনীয়া হৈ গ'ল, কালাৰটো বহুত ভাল হৈছে। এয়া হৈ গ'ল এইখিনি। এতিয়া এখন প্লেটত উঠাই দিছোঁ। অলপ লৰাই দিছোঁ যাতে তেলবোৰ কেৰাহীটোতে ৰৈ যায়। এইটো হৈছে বুটৰ গুড়িৰে দি পেলাই নৰসিংহ পাতত সানি লৈছোঁ। বুটৰ গুড়িখিনি সানি লৈ এনেকৈ এটা ৰেচিপি বনাইছোঁ। এইটো আপোনালোকক দেখুওৱা নহ'ল। এতিয়া এইখিনি তেলত দি দিলোঁ। এইটো ভাজি লৈ এনেকৈও বনাব পাৰে, ভাজি দি পেলাই ভাল লাগে। আপোনালোকে এনেকৈ বনাবচোন। এইখিনিও হৈ গ'ল। এতিয়া প্লেটত উঠাই ল'লোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। এয়া হৈ গ'ল ৰেডি। এনেকৈ আপোনালোকে বনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।